ओम शांति আপনার প্রথমতে আপনার এই সেটিংটো অলপ লিখি ল'ব তাহলে লিখি ল'লে পিছত আমাৰ সেটিং কৰাতে সুবিধা হ'ব ধ্যান নাথাকিব পাৰে এইটো আপোনালোকে লিখি ল'ব সেটিংটো ইয়াৰ পৰা আমি প্ৰেক্টিকেল লৈ আহিম কেনেকৈ আমি সেটিংটো কৰিম এটা মই যে আপোনাৰ 38.0 এইটো মোৰ পুৰণা সেটিংয়ে আছে অটোমেটিক সেটিং থাকাৰ কাৰণে আপোনাৰ 8 পইণ্ট দেখাই আছে আৰু যেতিয়া হোল্ডাৰ মানে জ্বলি মানে কি বাল্ব জ্বলি থাকিব জ্বলি থকাৰ পিছত আপোনাৰ টেম্পাৰেচাৰ 40-60 মান যাব পাৰে এইখন তাৰপিছত সেটিং কৰিব লাগিব আপোনাৰ সিম লাইট অফ এইচ মানে লাইট অন এইচ থাকিলে কাৰণে আপোনাৰ লাইট অন থাকিব সি থাকিলে লাইটটো অফ থাকিব দেখক চাওক এতিয়া আমি তিনিটা সুইচ থাকিব সুইচটা আপোনাৰ প্ৰথমত লেফট সাইডটো এবাৰ টিপিলে আপোনাৰ আপলোড কৰিব আপলোড কৰিলে আমি সেটিং চেঞ্জ কৰিব পাৰিম আপলোড কৰিব তাৰপিছত আমি 2 নম্বৰটো টিপিম 2 নম্বৰ টিপিলে P1 আহিব P1 আহিলে কাৰণে 3 নম্বৰটো ক্লিক কৰিলে আপোনাৰ কিটো আহিব অটোমেটিক আহি যাব তাৰ প্ৰথমতে আমি টিপিলো P1 আহি গ'ল আপোনাৰ 2 নম্বৰটো P1 হৈ যাব P2 P3 P4 0 P4 P5 লগে আছে আমাৰ ইয়াত P6 অফ থাকিব ঠিক আছে এতিয়া আমি এটা করে সেটিংটো ঠিক কৰিম এই পিও মানে নর্মাল এটা পিও চলি